এজনী বোৱাৰী মানুহে যদি দুটা সময়ত তেখেতৰ হাজবেণ্ডৰ ফালে ভালকে মনোযোগ দি চায় তেতিয়াহ'লে হাজবেণ্ড এৰি তই বেলেগৰ প্ৰেমত কেতিয়াও নপৰে। এটা সময় হ'ল মানুহজনে যেতিয়া দিন হাজিৰা কৰি ঘৰত আহে তেতিয়া তেওঁৰ চেহেৰা ফালে ভৰিৰ পৰা মূৰলৈকে এবাৰ চাবাচোন। তাৰ পাছত তেওঁ চোতালত আহোঁতে নাহোঁতে তোমাক মাতিব, ঐ ক'ত আছা বুলি। এনেকে লাগে যেন তেওঁ তোমাক এবাৰ নেদেখিলে তেওঁৰ বাগৰটো শেষ নহয়। আৰু এবাৰ চাবচোন, যেতিয়া তুমি কেতিয়াবা ফুৰিবলৈ ক'ৰবাত গৈছা তেতিয়া সময়ত তেওঁৰ ড্ৰেছটো চাবাচোন, কাপোৰযোৰ চাবা আৰু তোমাৰ কাপোৰযোৰ চাবা। তোমাক যদি তেওঁ 5,000 টকা দি পেলাই কাপোৰ এযোৰ কিনি দিছে তেতিয়াহ'লে তেওঁ 500 টকা দি চোলা এটা পিন্ধি তোমাৰ লগতে গৈ আছে। এই দুটা সময়ত যদি এজনী বোৱাৰীয়ে তেওঁৰ হাজবেণ্ডৰ প্ৰতি লক্ষ্য কৰে তেতিয়াহ'লে হাজবেণ্ড এৰি বেলেগৰ প্ৰেমত কেতিয়াও নপৰে।